এসময়ত এখন গভীৰ অৰণ্যত হেড্ৰিক নামৰ এটা জ্ঞানী বৃদ্ধ ফেঁচাই বাস কৰিছিল। হেড্ৰিকৰ দিহা পৰামৰ্শ আৰু উপদেশ বিচাৰি অৰণ্যৰ চুককোণৰ পৰা জীৱ-জন্তু আহিছিল। এদিন দুপৰীয়া বিংকি নামৰ শহাপহু এটাক এটা ধূৰ্ত শিয়ালে খেদি খেদি হাবিৰ এটা অংশলৈ লৈ গ'ল, য'ত সি আগতে কেতিয়াও যোৱা নাছিল, আৰু এতিয়া সি হেৰাই গ'ল। ভয় খাই আৰু কি কৰিব নিশ্চিত নহয় বিংকিৰ জ্ঞানী হেড্ৰিকৰ কথা মনত পৰিল। গতিকে বিংকিয়ে হাবিৰ মাজেৰে হেড্ৰিকক বিচাৰি গ'ল। অৱশেষত শহাপহুটোৱে হেড্ৰিকে আগতে বাস কৰা প্ৰকাণ্ড পুৰণি ওখ গছজোপা বিচাৰি পালে। বিংকিয়ে নিজৰ দুৰ্দশাৰ কথা বুজাই দিওঁতে জ্ঞানী ফেঁচাটোৱে মনোযোগেৰে শুনি থাকিল। হেড্ৰিকে কথা কোৱাৰ আগতে অলপ সময় ভাবিলে আৰু ক'লে, ঘৰলৈ উভতি যোৱাৰ পথ বিচাৰিবলৈ প্ৰথমে নিজৰ ভিতৰত সাহস বিচাৰিব লাগিব। মনক ভয় আধিপত্য বিস্তাৰ কৰিবলৈ নিদিবা, বৰঞ্চ নিজৰ লক্ষ্যত মনোনিৱেশ কৰা আৰু নিজৰ অন্তৰ্দৃষ্টি ব্যৱহাৰ কৰা। মনত ৰাখিবা, যেতিয়া তোমাৰ মনটো শান্ত হ'ব তেতিয়া সঠিক পথটোৱে নিজকে প্ৰকাশ কৰিব। বিংকিয়ে হেড্ৰিকক তেওঁৰ পৰামৰ্শৰ বাবে ধন্যবাদ জনাই দৃঢ়তাৰে ৰাওনা হ'ল। আগবাঢ়ি যোৱাৰ লগে লগে সি ঘৰলৈ যোৱাৰ পথ বিচাৰি উলিওৱাত ধ্যান কেন্দ্ৰিত কৰিলে। সি এটা কথাত আচৰিত হ'ল যে অলপ সময়ৰ আগত ভয়ংকৰ আৰু অচিনাকি যেন লগা অৰণ্যৰ অংশটো এতিয়া কম ভয়ংকৰ যেন লগা হ'ল। সি প্ৰবৃত্তিগতভাৱে নিজকে সঠিক পথ বাছি লোৱা যেন পালে। অৱশেষত সূৰ্য অস্ত যোৱাৰ লগে লগে বিংকিয়ে বিলৰ চিনাকি পৰিৱেশত উপস্থিত হ'ল। সি লাভ কৰা জ্ঞানৰ বাবে অতি সুখী হৈ পৰিল আৰু কৃতজ্ঞতা প্ৰকাশ কৰিলে। শহাপহুটোৱে উপলব্ধি কৰিলে যে মনটোক নিয়ন্ত্ৰণ কৰি ভয়ে ঠাই ল'বলৈ নিদিয়াৰ ফলত সি সঠিক পথ বিচাৰি উলিয়াবলৈ সক্ষম হ'ল। সেইদিনাৰ পৰা বিংকিয়ে হেড্ৰিকে দিয়া জ্ঞান অৰণ্যৰ আন জীৱ-জন্তুৰ সৈতে ভাগ কৰি ল'লে। তাৰ মনটোক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰা হেড্ৰিকৰ জ্ঞানী কথাবোৰ সমগ্ৰ অৰণ্যৰ বাবে শুভবাৰ্তা হৈ পৰিল, আৰু সেয়েহে জীৱ-জন্তুবোৰে এই কথা জানি সুখেৰে জীয়াই থাকিবলৈ ল'লে যে স্বচ্ছ মন আৰু ধ্যান কেন্দ্ৰীভূত হৃদয়েৰে সিহঁতে বিচৰা যিকোনো লক্ষ্যত উপনীত হ'ব পাৰে। আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ জোনাকী মটিভেশ্যন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু লগতে ভিডিঅ' চাই কেনে পালে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক আৰু লাইক এণ্ড শ্বেয়াৰ কৰক।